নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈকে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি ৰাতিপুৱাই শুই উঠি পেলাই এফালে যাবলৈ আহিছোঁ, মানে আমাৰ এফালে যাবৰ কাৰণে ট্ৰেইন আছিলে, সেইটো কাৰণে এনেকৈ ওলাই আহিছোঁ। এয়া চাব পাৰে বেটাই চকু মোহাৰিয়ে আছে, তাৰ টোপনি এতিয়ালৈকে শেষেই হোৱা নাই। তো আমাৰ ট্ৰেইন আছিলে গুৱাহাটীৰ পৰা হাওৰালৈকে, সেইকাৰণে আমি এয়া গুৱাহাটীলৈকে গাড়ীতে গৈ আছিলোঁ, যিহেতু আমাৰ ঘৰ নগাঁৱত হয়। আৰু আমি এয়া আহি পেলাই গুৱাহাটী ষ্টেচন পাই গৈছিলোঁ। তাৰপিছত আমি ভিতৰত এণ্ট্ৰি কৰিয়ে দেখিলোঁ যে আমাৰ ট্ৰেইনখন অলৰেডি ৰখিয়ে আছিলে, সেইকাৰণে আমি ধুনীয়াকৈ ট্ৰেইনলৈকে গৈছিলোঁ। আৰু আমি এই ট্ৰেইনখন আজিৰ পৰা 40 দিনমান আগতেই বুক কৰিছিলোঁ। আমি কুক পাম বুলি পেলাই বুক কৰিছিলোঁ মেক মাই ট্ৰিপৰ পৰা, কিন্তু আনলাকি আমি কুক নাপালোঁ, যদিও কিন্তু আমি কেবিন পাইছিলোঁ। মানে তাত আৰু বেলেগ দুজন মানুহো আছিলে, কিন্তু কি ক'ব, আমাৰ হাঁহিও উঠিছে যে মানুহ দুজনৰ যে এজন হৈছে চাউথ আফ্ৰিকাৰ, এজন হৈছে উৰিষ্যাৰ, এজনে কয় ইংলিছ, এজনে কয় হিন্দী। আৰু সেইটো লেংগুৱেজত প্ৰব্লেম নহয় বাৰু, সেইটো কথা পাতিছোঁ যে মানে যেনেকৈ নহওক, কিন্তু মানে হাঁহি উঠিছে যে মানে অসমীয়া মানুহ যে এটাও নপৰিলে, মানে চব বেলেগ বেলেগ মানে জেগাৰ বেলেগ বেলেগ কথা কোৱা মানুহ। তাৰপিছত এয়া আমি গাড়ী এতিয়ালৈকে ষ্টাৰ্টেই হোৱা নাই, ট্ৰেইন আমাৰ খোৱা ষ্টাৰ্ট হৈ গ'ল। মানে কি হয়, ট্ৰেইনত যেতিয়া আমি মানে অহা যোৱা কৰোঁ ন ক'ৰবাত, তো কিবা কিবি খাই পেলাই গৈ থাকিব পাৰিলে ভাল লাগে। আমাৰ মানে কিবা কিবি খোৱা হৈয়ে থাকে মানে। তাৰপিছত এয়া চাওকচোন, ইমান ধুনীয়া 4টা ছিট আছিলে, ছিটকেইটাও বহুত ধুনীয়া বহল বহল আছিলে, মানে বেটাৰ লগত মই শুব পাৰিছোঁ আৰু ধুনীয়াকৈ ৰাতি, প্ৰব্লেম তেনেকৈ হোৱা নাই। পিলো দিছিলে, বেডশ্বীট দিছিলে, টাৱেল দিছিলে, আকৌ ব্লেংকেট, আৰু মানে ধুনীয়া মানে হেৰি আছিলে, যেনেকৈ দৰ্জাখন দেখিছে ন, দৰ্জাখনৰ মানে বাহিৰৰ পৰা আপুনি ভিতৰৰ ফালে যদি এনেকৈ চাই নেদেখি, কিন্তু ধুনীয়া মানে পূৰা ব্লাৰ ব্লাৰ লাগে নেদেখি। আৰু এখন গ্লাছো আছিলে, মানে ভাল লাগিছে আৰু এয়া চাওকচোন, মানুহজনে আকৌ চেণ্ডউইচ আনিলে, তাকে খালে, বেটায়ো চিপছ খালে, জুচ খালে। তাৰপিছত এনেকৈ আমাৰ খাই বৈ আমাৰ ট্ৰিপটো ষ্টাৰ্ট কৰিছোঁ আৰু। বাকী আমাৰ কলকাতা আমি গৈ আছোঁ, তো কলকাতা আমি গৈ থাকোঁ প্ৰায়ে, ভাল লাগে তাত গৈ পেলাই, এনেকৈ অলপ ঘূৰি ফুৰি ভাল লাগে। আৰু এনেকৈ থাকোঁতে এয়া চাওকচোন, আমাৰ ট্ৰেইনখন ষ্টাৰ্ট হৈ গ'ল। মানে ট্ৰেইনখন পূৰা 12:40 পৰা আছিলে, 12:40 হোৱাৰ লগে লগে পূৰা ষ্টাৰ্ট হৈ গ'ল। আৰু এয়া বাহিৰত ধুনীয়া বৰষুণ দিছে অলপমান অহাৰ পিছতে, এনেকৈ ভাল লাগে। বৰষুণ যেতিয়া দি আছিলে ন, গ্লাছমান অলপ অলপকৈ যে বৰষুণ পৰি আছিলে, খুব বেছিকৈ মানে দেখিবলৈ ভাল লাগিছিলে। তো এনেকৈ ৱেডাৰ আৰু মানে ধুনীয়াকৈ ফিল লৈ লৈ মানে আমি গৈ আছিলোঁ। তাৰপিছত আমি লাঞ্চত খালোঁ চিকেন, ভাত, আকৌ তাৰপিছত এনেকৈ পানীৰ পকৰা আহিলে, পানীৰ পকৰা খালোঁ, আৰু এইটো কিবা ভেজ শ্বপ বোলে, ভেজ শ্বপ আহিলে, এইটো খালোঁ। তাৰপিছত চিকেন পকৰা খালোঁ, মানে ঢেৰ মানে কিবা কিবি, মানে ট্ৰেইনত গৈ থাকিলে মানুহবিলাক এনেই থকা যায় ন, তো কিবা কিবি খাই গৈ থাকিব পাৰিলে ভাল লাগে। তাৰপিছত এনেকৈ আৰু ধুনীয়াকৈ বেটায়ো কিবা গেম চেম চাই আছে, যিহেতু সিও এনেই ন, বেকাৰ পঢ়ি আছে, সেইটো কাৰণে গেম চেম চাই মেলি বা ভিডিঅ' মটু পটলু এইবিলাক কিবা কিবি চাই পেলাই গৈ আছে। আৰু আমিও এনেকৈ খাই মেলি গৈ আছোঁ। বেটাই বাৰু এইবিলাক খানা ইমান তেনেকৈ নাখায়, জ্বলা পায় সি, তো তেনেকৈ। এতিয়া আমি ধুনীয়াকৈ গৈ আছোঁ, ৱেষ্ট বেংগলত আমি সোমাই গ'লোঁ অলৰেডি। এতিয়াও আন্ধাৰ হোৱা নাই বাৰু, পোহৰে আছে, কিন্তু এয়া পূৰা আন্ধাৰ কৰি লৈছোঁ। আৰু বেটাই এইফালে লাইট এটাও জ্বলাই লৈছে ধুনীয়াকৈ, এতিয়া এটা লাইট আছে ওচৰতে, মানে কি আৰু বাকীবিলাক লাইট অফ কৰি থৈ দিয়া আছে, বা তেনেকৈ বাকীবিলাক অফ কৰি পেলাইও এইটো যেনিবা অন কৰি কিবা কৰিবলগীয়া থাকিলে কৰিব পাৰি। তো তেনেকৈ আৰু এতিয়া কিনো কৰিম আৰু, এনেকৈ বহি আছোঁ দাৰ্শিলৰ লগতে, কিবা খেলি আছে, তাকে বহি আছোঁ আৰু এইফালে মানুহজনো বহি আছে, এইফালে কৰিবলৈ একো নাই কাৰণে মোবাইলটোকে পিটিকি পিটিকি বহি আছে। সেয়াই আৰু। আপোনালোকক কোৱাই হোৱা নাই নহয়, আমি কোনখন ট্ৰেইনেৰে আহি আছোঁ। আমি আহি আছোঁ শৰাইঘাট এক্সপ্ৰেছেৰে, গুৱাহাটী টু হাওৰা। শুই যাম আমি, বেটাও শুই গ'ল, আমি ডিনাৰ চিনাৰ কৰিলোঁ, এতিয়া শুই যাম আৰু একেবাৰে ৰাতিপুৱাহে উঠিম আৰু। ৰাতিপুৱা 5টা 5:30 আমি পামগৈ।
ৰাতি আৰু ভিডিঅ' কৰা নহ'ল এয়া হৈছে ৰাতিপুৱা আমি আহি পেলাই হাওৰা ষ্টেচন পাই গ'লোঁ আৰু এয়া আপোনাক চাব পাৰে একদম টোপনি ভাৱ হৈ আছে কাৰণ এয়া ৰাতিপুৱা জাষ্ট 5টাহে বাজিছে আৰু বাহিৰত এয়া চাওক মানে ষ্টেচনত ভিৰ চাওক কিমান মানুহ মানে ভৰ্তি হৈ আছে একদম এই ৰাতিপুৱাখনতে ইমান মানুহৰ ভিৰ আৰু এতিয়া আমি ইয়াৰ পৰা ওলাই যাম মানে আমি য'ত থাকিম তালৈকে যাবলৈ বাহিৰত কেব ল'ব লাগিব আৰু ইয়াৰ মানে ষ্টেচনৰ বাহিৰতে আপুনি অফলাইনেও গাড়ী ল'ব পাৰে মানুহ ৰখিয়ে থাকে কোনো প্ৰব্লেম নাই আৰু যদি আপুনি বিচাৰে ইয়াত উবেৰ ইউজ কৰি পেলাই উবেৰ এপ ইউজ কৰি পেলাই আপুনি উবেৰ বুক কৰি ল'ব পাৰে তেতিয়া অলপ দামটো কমতেই হৈ যায় অফলাইন গাড়ীবিলাকে অকণমান দাম বেছি লয় আমি অফলাইনে ল'লোঁ আমাক একেবাৰে 1000 টকা লৈছে এইখনতে বেছি মানে আৰু আগত চাওক এখন ব্ৰিজ হাওৰা ব্ৰিজ মষ্ট আইকনিক হাওৰা ব্ৰিজ তো আমি ধুনীয়াকৈ ব্ৰিজখনৰে বাৰু গৈছোঁ তো তেনেকৈ চাই মেলি আমাৰ ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি